যদি আপোনালোকে এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটা চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই তেতিয়াহ'লে আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে কেৱল আপোনালোকৰ কাৰণে কিয়নো আজিৰ এই ভিডিঅ'টোত আমি স্পেচিয়েলি আলোচনা কৰিম এই যি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত আমাৰ অসমত 2024 আৰু 25 বৰ্ষৰ এটা নতুন ভেৰিফাইড লিষ্ট জাৰি কৰিছে যদি এই ভেৰিফাইড লিষ্টত যিমান সংখ্যক দুখীয়া শ্ৰেণীৰ নাম অন্তৰ্ভুক্ত হৈ আছে প্ৰত্যেকজন মানুহে 1 পৰা 2 মাহৰ ভিতৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত 1,48,000 টকা টোটেল 3টা কিস্তিত পাবলৈ সক্ষম হ'ব এইটো যেটো পেজ ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে এই পেজটোৱে হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অফিচিয়েল ৱেবছাইট ইয়াতে আপোনালোকে প্ৰথমে আহিব ইয়াতে অহাৰ লগে লগে এনেকুৱা ধৰণৰ এটা পেজ খোল খাই যোৱাৰ লগে লগে এইটো যেটো ওপৰত চাবলৈ পাৰিছে এবাউট আৰু সেকেন্ড যেটো অপচন চাবলৈ পাৰিছে য'ত লিখা আছে আৱাস শপ এই আৱাস শপটোত আপোনালোকে ক্লিক কৰিব এনেকুৱা ধৰণৰ এটা পেজ খোল খাই যাব এইবাৰ আপোনালোকে এই ৰিপৰ্টত ক্লিক কৰিব ৰিপৰ্টত ক্লিক কৰাৰ লগে লগে অলপ সময় লোৱাৰ পিছতে এনেকুৱা ধৰণৰ এটা পেজ খোল খাই যাব এই পেজটো খোল খাই যোৱাৰ লগে লগে আপোনালোকে তলফালে স্ক্ৰল কৰিব তলফালে স্ক্ৰল কৰিলে এইটো যেটো এইচ নম্বৰ যেটো অপচন আপোনালোকে চাবলৈ পাৰিছে য'ত লিখা আছে সোশিয়েল অডিট ৰিপৰ্টছ ইয়াৰে তলত যেটো এটাই অপচন আছে য'ত লিখা আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে এইবাৰ আপোনালোকে এইটো যেটো অল ষ্টেটছ বুলি যেটো লিখা আছে এই অল ষ্টেটছত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে আমাৰ ভাৰতবৰ্ষৰ যি কেইখন ৰাজ্য আছে সেই কেইখন ৰাজ্য এনেদৰে লিষ্ট ৱাইজ আহি যাব ইয়াৰ মাজতে আপুনি যেটো ৰাজ্যত বসবাস কৰে সেইটো ৰাজ্যত আপোনালোকে এনেদৰে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে আকৌ আপোনালোকে এই সিলেক্টত ক্লিক কৰি আপোনালোকে যেটো ৰাজ্যত বসবাস কৰে সেইটো ৰাজ্যৰ আন্ডাৰত যি কেইটা ডিস্ট্ৰিক্ট আছে বা জিলা আছে গোটেই কেইটা জিলা এনেদৰে লিষ্ট ৱাইজ আহিব আপুনি যেটো ডিস্ট্ৰিক্টত বসবাস কৰে সেইটো ডিস্ট্ৰিক্টত এনেদৰে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে আকৌ সিলেক্টত ক্লিক কৰিব এইবাৰ আপোনালোকে যেটো ডিস্ট্ৰিক্ট সিলেক্ট কৰিছিল সেইটো ডিস্ট্ৰিক্টৰ আন্ডাৰত যি কেইটা ব্লক আছে সেই কেইটা ব্লক এনেদৰে লিষ্ট ৱাইজ আহি যাব এইবাৰ আপোনালোকে নিজে যেটো ব্লকত বসবাস কৰে সেইটো ব্লকত এনেদৰে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আকৌ আপোনালোকে এই সিলেক্টত ক্লিক কৰিব সিলেক্টত ক্লিক কৰাৰ লগে লগে যেটো ব্লকত আপোনালোকে ক্লিক কৰিছিল সেইটো ব্লকৰ আন্ডাৰত যি কেইটা গাঁও পঞ্চায়ত আছে সেই কেইটা গাঁও পঞ্চায়ত এনেদৰে লিষ্ট ৱাইজ আহি যাব এইবাৰ আপোনালোকে নিজে যেটো গাঁও পঞ্চায়তত বসবাস কৰে সেইটো গাঁও পঞ্চায়তত আপোনালোকে এনেদৰে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আকৌ আপোনালোকে সিলেক্টত ক্লিক কৰিব এই সিলেক্টত ক্লিক কৰাৰ লগে লগে আমি যেহেতু এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত 2024 আৰু 25 বৰ্ষৰ যেটো ভেৰিফাইড লিষ্ট মুকলি কৰি দিয়া হৈছে সেই লিষ্টটো আমি চাবৰ কাৰণে ইয়াতে আহিছো তো অবিয়াসলি 2024 আৰু 25 বৰ্ষ য'ত লিখা আছে তাতে আমি এনেদৰে ক্লিক কৰিম ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে এইটো যেটো সিলেক্ট আছে সিলেক্টত ক্লিক কৰি কোনটো স্কিমৰ তৰফৰ পৰা আপোনালোকে চৰকাৰী এটা ঘৰ পাব বুলি আশাত বহি আছে অবিয়াসলি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ইয়াতে আপোনালোকে ক্লিক কৰিব এইবাৰ আপোনালোকে এই যেটো ক্যাপচা নম্বৰটো চাব পাৰিছে এই ক্যাপচা নম্বৰটো ইয়াতে এন্টাৰ কৰি সাবমিটত ক্লিক কৰি দিব আৰু আপোনালোকে ইয়াতে নিজৰ ক্যাপচা নম্বৰটো এন্টাৰ কৰি সাবমিটত ক্লিক কৰি তলফালে স্ক্ৰল কৰিলে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে মই যেটো গাঁও পঞ্চায়ত সিলেক্ট কৰিছিলো সেই গাঁও পঞ্চায়তৰ অধীনত 2024 আৰু 25 বৰ্ষত মুঠ 14টা পৰিয়ালে ফাইনালি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী এটা ঘৰ পাব বুলি তেওঁলোকৰ ভেৰিফাইড লিষ্টত নাম আহি গৈছে এই কেইজন মানুহে যদিও এই পৰ্যন্ত চৰকাৰী ঘৰ পাবলৈ সক্ষম হোৱা নাই তেওঁলোকে 1 পৰা 2 মাহৰ ভিতৰত ফাইনালি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটা চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব কলিয়াবৰ ব্লকৰ অধীনতে যেটো কুঠাহাৰী গাঁও পঞ্চায়ত আছে এই গাঁও পঞ্চায়তৰ অধীনত 2024 আৰু 25 বৰ্ষত মুঠ 9টা দুখীয়া শ্ৰেণীৰ পৰিয়ালে ফাইনালি এই বছৰতে অৰ্থাৎ কি এই বছৰে 1 পৰা 2 মাহৰ ভিতৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী এটা ঘৰ পাবলৈ সক্ষম হ'ব কোন কেইটা পৰিয়ালে চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব ইয়াতে লিষ্ট স্পষ্টভাৱে আপোনালোকে চাই লওক নগাঁও ডিস্ট্ৰিক্টৰ কলিয়াবৰ যেটো ব্লক আছে এই কলিয়াবৰ ব্লকৰে আমগুৰি নামৰ যেটো গাঁও পঞ্চায়ত আছে এই গাঁও পঞ্চায়তৰ অধীনত 2024 আৰু 25 বৰ্ষৰ যেটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তৰফৰ পৰা তেওঁলোকে ভেৰিফাইড এটা লিষ্ট মুকলি কৰিছে এই লিষ্ট অনুযায়ী 2024 আৰু 25 বৰ্ষৰ যেটো আমগুৰি গাঁও পঞ্চায়ত আছে এই আমগুৰি গাঁও পঞ্চায়তৰ 11টা টোটেল দুখীয়া শ্ৰেণীৰ পৰিয়ালে ফাইনালি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত মুঠ 1,48,000 টকা টোটেল 3টা কিস্তিত তেওঁলোকে পাবলৈ সক্ষম হ'ব 11 জন মানুহ ইয়াতে লিষ্ট ৱাইজ আপোনালোকে চাবলৈ পাৰিব
কলিয়াবৰ ব্লকৰ অধীনতে হাটবাৰ যিটো গাঁও পঞ্চায়ত আছে, এই গাঁও পঞ্চায়তৰ অধীনত 2024 আৰু 25 বৰ্ষৰ যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ভেৰিফাইড লিষ্ট এটা মুকলি কৰিছে। এই লিষ্টত মুঠ 14টা পৰিয়ালে ফাইনেলি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী এটা ঘৰ পাবলৈ সক্ষম হ'ব। এই 14টা পৰিয়ালৰ নাম ইয়াতে স্পষ্টভাৱে আপোনালোকে চাবলৈ পাৰিছে। কুৱাৰিতল যিটো গাঁও পঞ্চায়ত আছে, এই গাঁও পঞ্চায়তৰ অধীনত 2024 আৰু 25 বৰ্ষৰ যিটো ভেৰিফাইড লিষ্ট আছে, এই লিষ্ট অনুযায়ী এই কুৱাৰিতল গাঁও পঞ্চায়তত মুঠ 11 জন মানুহৰ নাম প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যিটো ভেৰিফাইড লিষ্ট আহিছে, এই লিষ্টত আহিছে আৰু এই 11টা পৰিয়ালৰ নাম ইয়াতে লিষ্ট ৱাইজ স্পষ্টভাৱে আপোনালোকে চাবলৈ পাৰিছে। এই 11 জন মানুহে অতি শীঘ্ৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তৰফৰ পৰা চৰকাৰী ঘৰৰ কাৰণে টোটেল 1,48,000 টকা 3টা কিস্তিত পাবলৈ সক্ষম হ'ব বা নিজৰ বেংক একাউণ্টত ইজিলি আপোনালোকৰ সোমাই যাব মুঠ 1,48,000 টকা।